সুন্দৰ। হেল্ল' ভিউৱাৰ্ছ, ব'লা আজি আপোনালোকক লৈ যাওঁ এটা লুংলুঙীয়া বাটেৰে মুগা চুমনিলৈ। আমি আছোঁ বৰ্তমান ঘিলামৰা ঘাঁহি গাঁৱৰ এখন চুমনিত। এয়া আপোনালোকে দেখা পাইছে, এয়া মুগা। এই মুগাৰ নাম হৈছে জেঠ মাহৰ জেঠুৱা বৰ মুগা। আৰু বৰ্তমান সময়ত এই মুগা পালনটো যথেষ্ট হ্ৰাস পাইছে আমাৰ অসমত, কাৰণ আশে পাশে বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা দেখা যায়, চাহ বাগান গঢ়ি উঠা দেখা যায়, যাৰ ফলত মুগা চুমনি প্ৰতিপালন কৰাত যথেষ্ট লোকচানত পৰিব লগা হয় মুগা পালকসকলে। দুষ্প্ৰাপ্য যদিও অসমৰ চুকে কাণে এনেদৰে মুগা পালন কৰা আমি দেখা পাওঁ। এয়া প্ৰায় 3 বিঘা মাটিৰ এখন বৃহৎ চুমনি, আৰু চুমনিত এইদৰে মুগা চুমনীয়াসকলে যথেষ্ট কষ্ট কৰি মুগা পালন কৰিছে। আমি তেখেতসকলৰ পৰা মুগা পালনৰ বিষয়ে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰিচয়টো আমি জানিব বিচাৰিম। মমচুত, আমি মম দাদাৰ ওচৰত আছোঁ। মম দাদা হাতত এখন কিবা লৈ থকা দেখিছোঁ, এখনৰ নামটো কি? মুগা ধৰা চিলিঙি। এয়া দেখিব পাইছে ত্ৰিভুজাকৃতিৰ এখন মুগা ধৰা চিলিঙি, এয়া বাঁহেৰে নিৰ্মাণ কৰা হয়। মুগা পালনে আমি একেবাৰে আৰম্ভণিৰ পৰা যদি আৰম্ভ কৰোঁ, আমাৰ মম দাদাই জনাব, একেবাৰে আৰম্ভণিৰ পৰা মোক জনাওকচোন। এয়া আমি দেখা পাইছোঁ, এয়া এইটো খৰিকা বুলি কয়। এই খৰিকা কিয় বনায়, কিহৰ পৰা বনায়? কি খেৰ? বুৰুলি খেৰৰ পৰা এনেদৰে খৰিকা বনায়। আৰু ইয়াৰ কাম কি? পখিলা চকৰি বান্ধি থ'বলৈ এনেদৰে খৰিকা ব্যৱহাৰ কৰা হয়। এয়া দেখিছে বৰ্তমান খৰিকাৰ কাম শেষ হৈছে, সেয়েহে এনেদৰে সঞ্চয় কৰি ৰাখিবৰ কাৰণে খৰিকাবোৰ ওপৰত তুলি থৈছে। এয়া হ'ল খেৰৰ পৰা বনোৱা খৰিকা। আমাৰ অসমীয়া নৱপ্ৰজন্ম হয়তো খৰিকা কি বস্তু তেওঁলোকে চিনিয়ে নাপাব, গতিকে এয়া এক চিনাকি পৰ্বৰ দৰে হ'ব ভিডিঅ'টো। এয়া হ'ল খৰিকা, যিটো খেৰৰ পৰা বনায়। ইয়াত পখিলা যেতিয়া কণী পাৰিবলৈ ইয়াত পখিলা বান্ধি থোৱা হয়। আমি দ্বিতীয় পৰ্যায়লৈ যাম, ইয়াৰ পাছৰ পৰ্যায়টো জনাব আমাক। আমি গম পালোঁ খৰিকাত প্ৰথমে পখিলাজনী বান্ধি থোৱা হয়, তাত পখিলাজনীয়ে কণী পাৰে। কণী পৰাৰ পাছত নেক্সট ষ্টেপটো কি? আমাৰ কণী ফুটাৰ পিছত, কণী জগাৰ পিছত আমি এনেকৈ সৰু চাপৰ পাত লগা গছত বান্ধিব লাগে। এনেদৰে সৰু সৰু চুম গছত, এয়া চুম গছ নহয় জানো? কেৱল চুম গছতে বান্ধিব লাগে নহয় জানো? যিহেতু এইটো চুম গছত পোহা মুগা, আমি এৰী পলু বা নুনী পলু দেখা পাওঁ, সেয়া সম্পূৰ্ণ বেলেগ এটা পদ্ধতি। এয়া বৰ মুগা, গতিকে চুম পাত খাই আমি যেতিয়া কণী ফুটি যেতিয়া সৰু সৰু পোকৰ দৰে সিহঁতৰ মুগা আকৃতি হয়, এই সৰু সৰু হাতে ঢুকি পোৱা চুম গছত আমি খৰিকা বান্ধি ইয়াত থৈ দিওঁ। ইয়াৰ পৰা খৰিকাৰ পৰা তেওঁলোকে নিজে নিজে বগাই যায়। বগাই ক্ষুদ্ৰৰ পৰা তেওঁলোকে পাত খাবলৈ ষ্টাৰ্ট কৰে। পাত খোৱাৰ পাছতে তেওঁলোকৰ আকাৰ বৃদ্ধি হয়, আৰু সেয়া তেতিয়া কি বুলি কয়? সেইটো ছাই উৰে। হয়, প্ৰথমতে ছাই উৰে, তাৰপিছত 2 ওলায়, তাৰপিছত 3 ওলায়। গতিকে আমি গম পালোঁ মুগা ছাই উৰাৰ পাছত মুগা 2 ওলায়। 2 ওলাই যেতিয়া মুগা আকৃতি যথেষ্ট ডাঙৰ হোৱা দেখা যায় আমি, তাৰপাছত এনেদৰে আমি দেখা পাওঁ গছত বান্ধি দিয়া যায়। গছত বন্ধা এই কলপটুৱাৰ পৰা বনোৱা এইটোক কি বুলি কয়? গাড়ী বান্ধ। তললৈ যাতে নামি আহিব নোৱাৰে, এয়া দেখিছোঁ আমি মুগা তললৈ নামি আহিলে আমি হয়তো গছকত বা অন্য পোক পৰুৱা আক্ৰমণ কৰিব পাৰে, সেইকাৰণে এই গাড়ী বান্ধটো দিয়া হয়। ইয়াক নেওচি মুগা তললৈ নামি নাহে। আমি দেখা পাইছোঁ ইয়ালৈ আহে, তাৰপিছত আকৌ সিহঁতে ওপৰলৈ গুচি যায়। কি এক সুন্দৰ পদ্ধতি মুগা পালনৰ। গতিকে গাড়ী বান্ধ, আৰু হাতত লৈ থকা এখনক কয় চিলিঙি। আৰু আপোনাৰ হাতত দেখা পাইছোঁ এইখন কি হয়? আচল সম্পদ হৈছে এইটো। এয়া হ'ল ধনু। এক দুষ্প্ৰাপ্য অসমীয়া সঁজুলি হ'ল ধনু। এয়া ধনু, আৰু এয়া বাটুলি গুটি। এয়া অসমৰ নিভাঁজ গাঁৱলীয়া এলেকাত এয়া ধনু লৈ মুগা পুহি থকা চুমনীয়াসকলৰ দৃশ্য অতি অনুপম। চৰায়ে আক্ৰমণ কৰা দেখা যায় মুগাসকলক, মুগা পলুবিলাক। গতিকে এই ধনুখন লাগেই। আমি মুগা চুমনিত এই ধনু প্ৰায় দেখা পাওঁ, আৰু ধনুৰ কাম হ'ল চৰাই খেদিবলৈ। কি কি চৰাই মুগা খায়? চুমনি সতুৰ প্ৰথম হ'ল কাউৰী। হয়, কাউৰীক এই ধেনু দেখিলেই কাউৰীয়ে দূৰৰ পৰা পলায়, কাউৰী খেদিবলৈ। তাৰপিছত আৰু কওকচোন। সখীয়তী, ভদকলি, কলখাতি, বাদুলি। ৰাতি বাদুলিও অহা দেখা যায়, বাদুলিও আক্ৰমণ কৰে। আক্ৰমণ কৰে। গতিকে ধনু লৈ ৰাতিও ৰখি থাকিবলগীয়া হয়। হয়।
গতিকে এই ধৰণৰ চৰাই খেদিবলৈ এয়া ধনু আৰু বাটুল গুটি ব্যৱহাৰ কৰা দেখা যায় মুগা চুমনিত। এয়া চুম গছ, প্ৰতিজোপা চুমতেই আমি এনেধৰণৰ কিছুমান বান্ধ দেখা পাওঁ, কলপতুৱা নহ'লে এয়া কি পাত হয় এয়া এইটো টেপৰ পাতো দিব পাৰি আৰু এবিধ পাত আছে সেইবিধৰ নাম কণাৰী পাত বুলি কয়। কণাৰী পাত, টেপৰ পাত নহ'লে ডাঙৰ মুগা ৰুধিবলৈ বাট ভেটিবলৈ হ'লে আমি কলপতুৱা দেখা যায়। কলপতুৱা দিব পাৰি, তৰা গছও মুঠা কৰি তৰা গছও দিব পাৰি। হয় হয় হয়, প্ৰতিটো বস্তুৰে এটা বিশেষ কাম আছে। এয়া চাওক, মুগাৰ তললৈ নামি আহিব বিচাৰিছে কিন্তু পাতখিলা দিয়াৰ কাৰণে তললৈ নামি আহিব পৰা নাই। আমি মুগাৰ বিভিন্ন চাইজ দেখা পাইছোঁ। এইটো মুগা অকণমান সৰু, এইটো মুগা যথেষ্ট ডাঙৰ। মুগা চুলে দেখোন সিহঁতে কোচ খাই দিয়ে। দিবই, অঁ সেইকাৰণে সৰু সৰু চৰাইবিলাকে মুগা যেতিয়া ডাঙৰ হৈ যায় তেতিয়া সৰু চৰাইবিলাকে ইহঁতক আক্ৰমণ কৰিব নোৱাৰে। আচ্ছা, যিবিলাক শালিকা, ঘৰচিৰিকা এইবিলাকে ইহঁতে নোৱাৰে। সিহঁতে নোৱাৰে, নিজৰ অলপ ছেল্ফ প্ৰটেকশ্যন এটা সিহঁতে ল'ব পৰা হয় তেতিয়া। আচ্ছা, এই চাইজৰ কথা কওক, এইটো সৰু, এইটো ডাঙৰ। এইটো যে হৈছে এইটো তিনি ওলাইছে, এইটো তিনি ওলাইছে। এই তিনি ওলাই এই সম্পূৰ্ণ পাত খাবলৈ পোৱা নাই, সেইকাৰণে ই অলপ চাইজটো বেছি সৰু হৈ আছে। আচ্ছা আচ্ছা, ইয়াতকৈ ডাঙৰো আছে তিনি। এইটো চাওক, এইটো তিনি মুগাই, এইটো তিনি, এইটো তিনি। আৰু মুগাটো ধৰিলে মুখৰ পৰা কিছুমান বিজলা বস্তু আমি ওলাই দিয়া দেখা পাওঁ। এইটো কি হয়? সেইটো মুগা জেলাম। মুগা জেলাম। ইয়াক ই চুলে কিবা খজুৱাব তেনেকুৱা কিবা আছে নেকি? একো হেৰি নহয়, কেৱল এই কাপোৰত লাগিলে দাগি লাগে। কাপোৰত লাগিলে যোনটো দাগি লাগে, দাগি চাগে নাযায় চাগে কেতিয়া। দাগি নাযায়। আচ্ছা, সিহঁতৰ ছেল্ফ প্ৰটেকশ্যন সিহঁতৰ এটা সঁজুলি হয়। সিহঁতে ধৰাৰ লগে লগে মুখৰ পৰা কিবা এটা আঠা জাতীয় বস্তু উলিয়াই দিয়ে, নহ'লে চোৱাৰ লগে লগে মূৰটো জোকাৰি দিয়ে। গতিকে এইটো তিনি ওলাই সৰু হৈ আছে আৰু এইটো তিনি ওলাই ই ডাঙৰ হৈছে। ডাঙৰ হৈছে কাৰণ ই পাত খাইছে যথেষ্ট, সেইকাৰণে ই সুস্থ হ'বলৈ ডাঙৰ হৈ আহিছে। দেখিছেনে, মুগাটো চোৱাৰ লগে লগে একদম ই মূৰটো জোকাৰি দিয়ে। সি মানে এটেক কৰিব বিচাৰিছে, মোক কোনে চুলে আজি। অ'কে, তাৰপাছত মুগা 2 ওলালে, 3 ওলালে, তাৰ পাছৰ পৰ্যায়টো কি? তাৰ পাছৰ পৰ্যায়টো মাইকী ওলাব। মাইকী এইফালে চাওক, আপুনি দেখিবলৈ পাব এইবিলাক মাইকী মুগা। ইয়াক ইহঁতক অলপ ছেপাৰেট কৰি দিয়া হৈছে। ইহঁত ডাঙৰ হৈছে, ছিনিয়ৰ হৈ গৈছে, গতিকে ইহঁতক ছেপাৰেট কৰি দিয়া আছে। আৰু এইটো মাইকী মুগা, এইটোহে মাইকী মুগা বুলি কয়। এইটো মাইকী মুগা। পাৰ্থক্যটো কেনেকৈ বুজি পায়? মাইকী মুগাটো ওলোৱাৰ পাছত ইয়াৰ এই তলৰ এই চাইজটো বহল হৈ যায় আৰু ৰংটো পাৰ্থক্য হয়। আচ্ছা, ৰঙৰ পাৰ্থক্য আৰু চাইজৰ পাৰ্থক্য দেখা যায়। দেখা পোৱা যায়। মুগা মাইকী আমি চিনি পালোঁ যে মুগাৰ ৰং আৰু আকৃতি সলনি হৈ যাব। এইটো এতিয়া মাইকী ওলালে নহয়, এই 7 দিন পাত খোৱাৰ পাছত এই মুখৰ পৰা ভিতৰত যিমানখিনি খোৱা বস্তু আছে, হেৰি আছে, লেলাৱটি আছে, চবটো বাঢ়ি কৰি উলিয়াই দিব। উলিয়াই দিলে মুগাটো একদম পাতলা আৰু ফৰফৰীয়া হৈ যাব। তেতিয়া এইটো পকিলে বুলি পকা মুগা বুলি কয়। মাইকী যেতিয়া ওলায় তাৰ পৰা 7 দিন ইহঁতে পাত খাব। 7 দিন পাত খোৱাৰ পাছত ইহঁতে জোপোকা লাগি সিহঁতৰ নিজৰ নিষ্কাশন পদ্ধতি আৰম্ভ কৰি দিব। আৰু যেতিয়া সম্পূৰ্ণ নিষ্কাশন হ'ব, সিহঁতৰ ভিতৰত যিবিলাক খালে, গতিকে সিহঁতে লেলাৱতীৰ যোগেদি বা সিহঁতৰ মল মূত্ৰৰ যোগেদি সিহঁতে নিজকে পৰিশোধন কৰাৰ নিচিনা হয়, সম্পূৰ্ণ মল ত্যাগ কৰে। তাৰ পাছত ইহঁতৰ ৰং সলনি হয় আৰু ইহঁতৰ কি বুলি ক'লে, সিহঁতৰ পকা মুগা পাতল হৈ যায় সিহঁতৰ। তেতিয়া আমি তাক পকা মুগা বুলি কওঁ, মুগা পকিলে বুলি কওঁ। আচ্ছা, মুগা পকাৰ পাছত কি কৰা হয়? মুগা পকাৰ পাছত শুকান গছপাতেৰে এটা জালি বনোৱা হয়। শুকান গছপাত মানে কি গছৰ পাত হ'ব লাগিব? এইটো বিশেষকৈ ভোমলতিটো, আজিকালি এইটো মানুহে ভোমলতি গছ চিনি নোপোৱা। ভোমলতি গছ, আজাৰ গছৰ পাত, এনেধৰণে অলপ টান জাতীয় পাতৰ দ্বাৰাই এটা জালি বনোৱা হয়। সেই জালিটোত পকা মুগাখিনি সন্ধিয়া, মুগা সচৰাচৰ পকি নামি আহিব সন্ধিয়া। আচ্ছা, সেইটো আমাৰ জটিল পদ্ধতি যে মুগা সন্ধিয়া পকি পেলাই নামি আহে। গতিকে সেইকেইদিন মানুহৰ যথেষ্ট কষ্ট হয়। আমি ৰাতি পকা মুগা ধৰিবলৈ ৰখি থকা দেখা যায়। সেই মুগাখিনি সেই ৰাতিৰ লগে লগে নি সেই শুকান বনাই থোৱা জালি, সেই জালিৰ তলত আমি ভৰাই দিওঁ। ভৰাই দিলে সিহঁতে সেই জালি গছৰ পাতৰ মাজত ফাকে সিহঁতে বাঁহ বান্ধি, আৰু সেই বাঁহটোৱে হ'ল মুগা। সেই বাঁহটোৱে হ'ল মুগা পৰাই সূতা ওলায়। আচ্ছা, ইহঁতে
সেই বাঁহটো কিমান দিনৰ মূৰত বান্ধে? সেই বাঁহটো 4 দিনতে বান্ধিব, 4 দিনত বান্ধিব, কিন্তু 7 দিনৰ মানৰ পিছত এই পাতৰ পৰা এৰুৱাব পৰা হ'ব। আচ্ছা, আমি গম পালোঁ যেতিয়া মাইকী ওলায়, মাইকী হোৱা পাছতে ইহঁতে 7 দিন পাত খাব। 7 দিন পাত খোৱাৰ পাছত ইহঁতে নিজকে নিষ্কাশন কৰাৰ পাছত গছৰ পৰা নামি আহিব। গছৰ পৰা নামি আহোঁতে আমি মুগাৰ আকৃতি আৰু ওজন আমি চাই আমি গম পাওঁ যে মুগাটো পকিছে নে নাই পকা। যেতিয়া পকাৰ পাছত আমি যোনখিনি আমি গছৰ পাতৰ জালি আমি আগতে বনাই থৈছোঁ, সেই জালিত সেই মুগাটো নি আমি থৈ দিব লাগিব। থৈ দিয়াৰ প্ৰায় 3-4 দিনৰ ভিতৰত ইহঁতে মুগাৰ যোনটো বাঁহ বনায়, সেই মুগাৰ বাঁহটোৱে হৈছে আমাৰ মুগা সূতা। সেই বাঁহৰ পৰাই মুগাৰ সূতা আমি তৈয়াৰ কৰিব পাৰোঁ। সেই বাঁহটো প্ৰায় 7 দিনৰ পাছতহে আমি গছৰ যোনটো জালি আছিলে, জালিৰ পৰা এৰুৱাই সেই বাঁহটোৰ পৰা আমি মুগা সূতা তৈয়াৰ কৰিব পাৰোঁ। এয়া হৈছে মুগা পোহাৰ পদ্ধতি। আৰু তাৰো এটা ইণ্টাৰেষ্টিং কথা আছে, সেই বাঁহটোৰ পৰা যোনটো লেটা, সেই লেটা আমি কেনেকৈ পোৱা যায়? সেই বাঁহটো যেতিয়া সূতাটো কাটি দিব, সূতাটো কাটি দিলে সেই সূতাটো মাত্ৰ এডাল আগ থাকে। সেই পকা মুগাটোৱে তাৰ মুখৰ পৰা যিমানখিনি আঁহ উলিয়ালে লাষ্টত মানে এডাল আহে গোটেইখিনি বনাই দি সি লাহেকৈ আঁহটো এৰি ভিতৰত শুকাই সি এটা লেটা আকৃতি হৈ যায়। তাৰপৰা যেতিয়া নেকি মুগাখিনি কটা যায়, সেই আঁহডাল ঘূৰোতে সূতাখিনি এদাই হৈ গ'ল, ভিতৰত লেটাটো ওলাই পৰিলে, পলুটো ওলাই পৰিলে, মানে মুগা পলুটো মানে লেটা হৈ যায়। আচ্ছা, সেইটোকে কয় মুগা লেটা। আৰু তাতকৈ এটা ইণ্টাৰেষ্টিং কথা, সেই লেটাটোৰ পৰা যদি আমি সূতা নকটাকৈ ৰাখি দিওঁ, সেইটোৰ পৰা আকৌ সি পখিলা হয়। আচ্ছা, মুগাৰ জীৱন চক্ৰটো বহুত দেখোন সম্পূৰ্ণ ঘূৰণীয়া পালোঁ। আমি চমু এটা বিৱৰণ দেখালোঁ মুগা পোহাৰ সঁজুলিবিলাক, মুগা পোহাৰ পদ্ধতি আৰু মুগা কেনেদৰে প্ৰতিপালন কৰিব লাগে। এতিয়া আমি জানিম মুগাৰ আৰ্থিক লাভালাভ। আমাৰ অসমীয়াসকলৰ বাবে মুগা যে ইমান যে আপোন আছিল আগতে, বৰ্তমান আমি দেখাই নাপাওঁ এনেদৰে, কিন্তু মুগাৰ যোনটো আৰ্থিক লাভালাভ, ইয়াৰ বিষয়ে কিছু কথা ক'ব। এতিয়া এটা মুগা আমি যেতিয়া পখিলা জগিবলৈ যেতিয়া কিনি আনোঁ, কেইটকাত কিনা হয়? এইটো এতিয়া আমি এই বাঁহ মুগা কিনি আনিবলৈ যাওঁতে এটা মুগাত 7 টকাকৈ আমি দিওঁ। এটা মুগাত প্ৰায় 7 টকা খৰচা কৰিব লগা হৈছে। এটা মুগাত 7 টকা খৰচা কৰা হয়। এটা মুগাৰ পৰা প্ৰায় কিমানমান আমি মুগা জগা দেখা যায়? এটা গড় হিচাপে এটা মুগাৰ পৰা এজনী পখিলা ওলাব। আকৌ সেই পখিলাজনীৰ কাৰণে এটা মতা চকা লাগে। ধৰি লওক 2টা মুগা লাগিলে হাতে 14 টকা হৈ গ'ল। 14 টকাত একেবাৰে কম 100 পৰা 150 বা 80টা হ'লেও হয় গড়ে। আমি যদি গড় হিচাপে ধৰোঁ, মানে এটা মুগা, এটা মতা মুগা আৰু এটা মাইকী মুগা হাতে 14 টকা দি কিনি আনিলোঁ। ধৰা হ'ল আমি অহা যোৱা খৰচা ধৰি 20 টকা খৰচা কৰিলোঁ। আৰু সেই এহাল মুগাৰ পৰা গড় হিচাপে আমি 100টা পোৱালি জগা দেখা যায়। 100টা পোৱালিৰ ভিতৰত যদি আমি 20টা পোৱালি আমি নাই বুলি ধৰিলোঁ, তথাপিও 80টা পোৱালি জগা দেখা যায়। সেই 80টা পোৱালিৰ পৰা প্ৰতিপালন কৰোঁতে, আনোতে, নিওঁতে প্ৰায় আৰু 30টা পোৱালি যদি আমি কাটি দিওঁ, 50টা পোৱালি আমি দেখা যায়। 50টা পোৱালিয়ে সেই মুগা বাঁহ বান্ধে। আৰু সেই 50টা পোৱালি মুগা বাঁহ বান্ধোতে সেই 50টা যদি আমি আকৌ বিক্ৰী কৰোঁ সূতা নাকাটি পেলাই, তেতিয়াহ'লে এটা মুগাত আকৌ 7 টকাকৈ 7 × 5 = 35, প্ৰায় আমাৰ 350 টকা প্ৰফিট পাওঁ। সম্পূৰ্ণ খৰচ কাটি দিওঁ অতি কমেও প্ৰায় 350 টকা প্ৰফিট হয়। গতিকে 14 টকাৰ পৰা 350 টকা এটা খুব সুন্দৰ ব্যৱসায়, কিন্তু যথেষ্ট ৰিস্ক আছে, যথেষ্ট সাধনা আছে, আৰু ইয়াত কপালো লাগিব। কৈছোঁ নহয়, মতা মুগা মাইকী মুগাৰ কথা আছে, বহুত কথা আছে, ভিতৰুৱা বহুত কথা আছে। গতিকে প্ৰফিট আছে বিজনেছটো, কিন্তু আজিৰ দিনত এই বিজনেছটো যথেষ্ট ৰিস্ক হৈ গ'ল। কাৰণ বিভিন্ন ধৰণৰ কেমিকেল, ঔষধ, চাৰিওফালে মোবাইল ব্যৱহাৰ কৰে, টাৱাৰ হৈ গ'ল, ইলেক্ট্ৰিক কানেকশ্যন হৈ গ'ল। এতিয়া আমি দেখা পাওঁ যে কাষতে বাগান খুলিবলৈ ষ্টাৰ্ট কৰিছে। গতিকে বাগানত যিবিলাক আমি ঔষধ স্প্ৰে কৰোঁ, সেই স্প্ৰে যেতিয়া কৰাৰ লগে লগে মুগা খতম, সম্পূৰ্ণ জিৰ' হৈ যায়। এজন মুগা পালক সম্পূৰ্ণ শূন্য হৈ পৰে যেতিয়া কাষতে এখন বাগান খুলি দিয়ে। গতিকে যথেষ্ট সাধনা, যথেষ্ট পৰিশ্ৰম আৰু ৰিস্ক, এটা ৰিস্কি বিজনেছ হৈ গ'ল। সেইকাৰণে আমাৰ অসমত মুগা পালন কৰাটো প্ৰায় কমি গৈছে। এনেকুৱা নহয় যে মুগা আমি কিনি আনিব নোৱাৰোঁ, এনেকুৱা নহয় যে মুগা আমাৰ বিশেষ প্ৰয়োজন আছে। আমি কৰিছোঁ কাৰণ এয়া আমাৰ আমেজ, এয়া চখ।
এই আমেজ আমি চহৰাঞ্চলত কোনো পাৰ্কত ঘূৰি পেলাই নাপাওঁ। এই আমেজ আমি গাঁৱত এনেদৰে মুগা চুমনিৰ তলে তলে যেতিয়া খোজকাঢ়োঁ তেতিয়াহে এই আমেজটো অনুভৱ কৰিব পাৰোঁ। সময় পালে আপুনিও এখন মুগা চুমনিত ভিজিট কৰি চাবচোন। ইয়াৰ যি আমেজ, সেই আমেজ আপুনি কেতিয়াও ক'তোৱে নাপায়। এক বেলেগ অনুভৱ, এক বেলেগ এটা অনুভূতি। গতিকে আমি দেখালোঁ যে মুগাৰ প্ৰতিপালন, মুগাৰ আৰ্থিক দিশটো, মুগাৰ সঁজুলিবিলাক আমি জনালোঁ। এনেদৰেই মুগা পালন কৰা হয় আমাৰ অসমত। এয়া চৰাই আক্ৰমণ কৰিছে বুলি জানিছোঁ আমি। চৰাই খেদিবলৈ ধনু বাতুল গুটি লৈ পেলাই গৈছে। এতিয়া দেখাওঁ বাতুলি গুটি কেনেকৈ মাৰে। বাতুলি গুটি ধনু আমি দেখালোঁ আপোনালোক। এতিয়া গুটি মৰাটো দেখাম। চৰাই আহিছে বুলি গম পাইছোঁ। খেদকচোন আপুনি কেনেকৈ খেদে। সুন্দৰ। বলিউড চাউথ চিনেমা বাদ দিয়ক, হলিউডতো এনেকুৱা সুন্দৰ গুটি মৰা দৃশ্য দেখা নাপাব, যোনটো আমাৰ গাঁৱলীয়া বাতুলি গুটি মৰা দৃশ্য। কি চিঙিলা? ঢেকীয়া চিঙিলা? আচ্ছা, আজি ৰাতি ঢেকীয়া আৰু আলু গুটি ভাজি হ'ব নহয় জানো? ঢেকীয়া আকৌ চেংমৰা, এইবিলাক মানে আমাৰ মুগা চুমনিত প্ৰায় দেখা যায়। ঢেকীয়া, টিকনি বৰুৱা, চেংমৰা, ঢেকীয়া, নল টেঙা, এইসমূহ বেতগাজ, তৰা গাজ, এইসমূহ অসমীয়া যিবিলাক বনৰীয়া শাক ইয়াতে আমি বুটলি নি ৰাতিৰ ভাত সাঁজো খাব পাৰোঁ। টিকনি বৰুৱা, এইবিধ শাকো প্ৰায় দুষ্প্ৰাপ্য হৈ গৈছে। টিকনি বৰুৱা খাবলৈ খুব সুন্দৰ। মম দাদা আৰু মোৰ দেউতা লীলাকান্ত সুতে তেওঁলোকে মুগা চুমনিৰ বিষয়ে কিছু কথা আপোনালোকক অৱগত কৰালে। আৰু আমি যাতে এনেদৰে প্ৰত্যেক বছৰে আমি মুগা চুমনি দেখা পাওঁ, অসমৰ গাঁৱে ভূঞে মুগা চুমনিসমূহ সফল হওক, তাৰ বাবে আমি আশা কৰিছোঁ। আৰু তেওঁলোকৰ এই মুগা চুমনিখন যেন সফল হয়, এটা যেন আৰ্থিক লাভালাভ তেওঁলোকে দেখা পায়, তাৰে আমি কামনা কৰিছোঁ আৰু দুয়োক আমি ধন্যবাদ জনাইছোঁ।